চিয়ন টিবাক এটা আয়ুৰ্বেদিক নেচাৰেল ফুড ছাপ্লিমেণ্ট, যিটো আপোনাৰ পেটৰ কাৰণে আজিৰ ডেটত বহুত লাগতিয়াল। পেটৰ যিখিনি প্ৰব্লেম আজিৰ ডেটত দৈনন্দিন জীৱনত যিটো চলি আছে, গেষ্ট্ৰিক প্ৰব্লেম, বদ হজম, ক্ৰনিক ডিচেণ্টেৰী, ব্লাড পিউৰিফাই, লগতে ইমিউনিটি ছিষ্টেম, আৰু ইয়াৰ লগতে আপোনাৰ শৰীৰত যিটো আমাৰ টক্সিন, এই টক্সিন ৰিডিউজত এই প্ৰডাক্টটোৱে 100% ৰিজাল্ট দি আছে। যিটো আপোনাৰ আয়ুৰ্বেদৰ পিতা বাতা কাফা, তাক লৈ পেলাই এই প্ৰডাক্টটো বনোৱা হৈছে। চিয়ন নিউট্ৰি ইণ্ডিয়াৰ এটা ইম্পৰ্টেণ্ট প্ৰডাক্ট আৰু A+ ৰিজাল্ট। আপোনাৰ যদি গেষ্ট্ৰিক প্ৰব্লেমত আপুনি ভুগিছে, এই প্ৰডাক্টটো ইউজ কৰক, 100% ৰিজাল্ট পাব। আৰু ইয়াৰ লগতে আপোনাৰ অন্য যি পেটৰ প্ৰব্লেম আছে, এই প্ৰব্লেমৰ পৰাও আপুনি ৰিলিজ পাব। এই প্ৰডাক্টৰ বিশেষ আপুনি জানিবলগীয়া হ'লে www.cion.co.in আপুনি চাৰ্চ কৰিব পাৰে। আৰু ইয়াৰ লগতে ইউটিউব চিয়ন প্ৰডাক্ট, তাতো আপুনি চাৰ্চ কৰিলে এই প্ৰডাক্ট ব্যৱহাৰ কৰি আজিৰ দিনত যিবোৰ মানুহে লাভৱান হৈছে, তেওঁলোকৰো আপুনি ভিডিঅ' ফুটেজ পাব। আৰু আপোনাৰ যদি এনেকুৱা প্ৰব্লেম হৈ আছে, তেতিয়াহ'লে এই প্ৰডাক্টটো ইউজ কৰক, যিটো আপোনাৰ ক্ষেত্ৰতো আপুনি লাভান্বিত হ'ব। আৰু ইয়াৰ লগতে এই ভিডিঅ'টো আপুনি শ্বেয়াৰ কৰক। যদি আপোনাৰ চিনাকিত কোনোবা প্ৰব্লেম হৈ আছে, তেওঁৰো যদি আপোনাৰ পেটৰ প্ৰব্লেম চলি আছে, এই ভিডিঅ'টো যদি চাই এই প্ৰডাক্টটো তেওঁ ইউজ কৰে, তেওঁ ইয়াৰ পৰা লাভান্বিত হ'ব। আৰু এই চেনেল যিটো আছে JMS নেটৱৰ্ক, ইয়াক আপুনি ছাবস্ক্ৰাইব কৰক। আৰু ইয়াৰ লগতে অনাগত দিনত অন্য আৰু লাগতিয়াল যিবোৰ আমাৰ হেল্থ ফুড ছাপ্লিমেণ্ট যিবোৰ আছে, ইয়াক লৈ পেলাই মই আৰু আপোনাৰ ভিডিঅ' আপলোড কৰি আছোঁ। এই বিষয়ে জানিবলৈ আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে আৰু ইয়াৰ লগতে এই ভিডিঅ'টো আপুনি শ্বেয়াৰ কৰিব পাৰে। ধন্যবাদ।